একদম পুৱাই 7মান বজাত উঠি মই দাঁতকেইটা ব্ৰাছ কৰিলোঁ আৰু বাৰীত গৈ দেখা পালোঁ যে সৰু আম গছজোপা ফুলিবৰ হ'লেই। কি আজব কথা। তাৰ পিছত আমাৰ বগা বাবুক দেখা পালোঁ যে ঠাণ্ডাৰ কাৰণে বিচনাৰ পৰা উঠিবনে নাই বহুত চিন্তাত পৰিছে। এতিয়া মই গা পা ধুই ড্ৰেছ শ্ৰেছ কৰি এটা গান গুণগুণাম। আমাৰে সখীয়া আকুলে বিয়া কোলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই। এতিয়া মই আমাৰ পেহীয়ে বনোৱা এক কাঁহী গৰম ভাত খাই ল'লোঁ। এতিয়া মই যাব ওলালোঁ মোৰ ক'লা ৰঙা স্কুটিখন লৈ মোৰ গন্তব্যস্থানলৈ। আহি পালোঁ মই শিক্ষকতা কৰা বৰকাজুলি দুখীয়া প্ৰাথমিক বিদ্যালয়খন। জিৰণি সময়ত ছাত্ৰ ছাত্ৰীসকলক খেলিবৰ কাৰণে মই দুখনমান প্লেন বনাই দিলোঁ। তাৰপিছত ভাবিলোঁ অলপ ফুটবলকে খেলোঁ, কিন্তু ইহঁতে দেখোন ফুটবলেৰে ক্ৰিকেট খেলি আছে। কি আজব কথা। কিছু সময় পিছত কণীৰ সৈতে এক কাঁহী মধ্যাহ্নভোজন খাই ল'লোঁ। বিদ্যালয় ছুটিৰ পিছত ডাইৰেক্ট শহুৰ দেউতাহঁতৰ ঘৰলৈ ৰাওনা হ'লোঁ। এয়া নদীৰ পাৰে পাৰে আৰু কহুৱা বনৰ আৰে আৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ফাইনেলি মোৰ শহুৰ দেউতাৰ ঘৰ পালোঁ। সোমায়ে দেখা পালোঁ যে এজনী মেকুৰী মোক সম্ভাষণ জনাবৰ কাৰণে ৰৈ আছে। তাৰ পিছত মায়ে মোক দুটামান আঙুৰ খাবলৈ দিলে। আমাৰ দৰথীয়ে কেঁচা টোপনি ভাঙি দিয়াৰ কাৰণে অলপ খং কৰিলে। তাৰ পিছত মই অলপ কোলাত বহুৱাই ল'লোঁ আৰু খন্তেক পিছত আকৌ এবাৰ ভাত খাব বহিলোঁ। যিহেতু মই স্কুলতে খাই আহিছোঁ সেইকাৰণে মই বেছি ভাত খাব নোৱাৰিলোঁ। তাৰ পিছত মই সিদিনা মোৰ মিছেছে কিনা আইপেডটোত অলপ মিউজিকৰ কাম কৰিবলৈ ল'লোঁ। ফাইনেলি মই যাবলৈ ৰেডি হ'লোঁ। আমাৰ দৰথী আৰু মাক ইয়াতে কেইদিনমান থাকিব। এইখিনিতে মোৰ জয়ন্ত হাজৰিকাদেৱৰ এটি গীত মনত পৰিল। নিবিড় বনে যে মাতিছে যা 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 দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা। গীতটো গুণগুণাই ফাইনেলি ঘৰ আহি পালোঁ। এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক জনাব। আৰু যদি মই সঁহাৰি পাওঁ তেনেহ'লে নিশ্চয় আকৌ এনেধৰণৰ ভিডিঅ' মই বনাবলৈ উৎসাহিত হ'ম।